আজিৰ আলোচনাত ভাষা এটাৰ ৰূপতাত্ত্বিক অধ্যয়নৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান আকৃতি, যাক ইংৰাজীত কোৱা হয় মৰ্ফ, মানেনো কি, বা আকৃতি এই ভাষা বিজ্ঞানৰ বিশেষ পৰিভাষাটোৱে কি অৰ্থ বহন কৰে এই সম্পৰ্কে আলোচনা কৰিবলৈ লোৱা হৈছে। আকৃতি ৰূপতাত্ত্বিক বিশ্লেষণৰ খণ্ডিতকৰণ প্ৰক্ৰিয়াত অৰ্থ ৰক্ষা কৰি বিভক্ত কৰিব পৰা ক্ষুদ্ৰতম অংশ। আমি জানো, আমি যেতিয়া ভাষা এটাৰ ৰূপতাত্ত্বিক অধ্যয়ন কৰোঁ তেতিয়া ভাষাটোৰ শব্দসমূহক অৰ্থ ৰক্ষা কৰি যিমান দূৰ সম্ভৱ সৰু সৰু অংশত খণ্ডিতকৰণৰ প্ৰয়াস কৰা হয়। এই খণ্ডিতকৰণ প্ৰক্ৰিয়াটো এইভাৱেই কৰা হয়, শব্দ এটাত খণ্ডিতকৰণ কৰিলেহে শব্দটো কি কি বিশেষ উপাদান বা অংশ লগ লাগি সাধিত হৈছে এই সম্পৰ্কে আলোচনা কৰা সম্ভৱ হৈ উঠে। ৰূপতত্ত্বৰ বিশেষ কামেই হৈছে বা উদ্দেশ্যই হৈছে ভাষা এটাৰ শব্দ সাধন প্ৰক্ৰিয়াসমূহ আলোচনা কৰা। গতিকে খণ্ডিতকৰণ প্ৰক্ৰিয়া ৰূপতাত্ত্বিক অধ্যয়নৰ এক অপৰিহাৰ্য প্ৰক্ৰিয়া হৈ পৰে। আকৃতি মানেনো কি এই সম্পৰ্কে বুজিবলৈ আমি এটা উদাহৰণ লৈছোঁ। ধৰা হওক এই বাক্যটো, মানুহবোৰ কৰোনা ভাইৰাছৰ ভয়ত ঘৰতে সোমাই আছে। এই বাক্যটোত থকা শব্দসমূহক বা পদসমূহক যেতিয়া অৰ্থ ৰক্ষা কৰি সৰু সৰু অংশত বিভক্ত কৰিবলৈ চেষ্টা কৰা হ'ব, আমি এই অংশসমূহ পাম। মানুহ যোগ বোৰ, কৰোনা, এই শব্দটোক আৰু বিভক্ত কৰিব পৰা নাযাব যিহেতু এটা নাম পদ। ভাইৰাছৰ, ভাইৰাছ যোগ অৰ, ভয় যোগ অত, ঘৰ যোগ অত যোগ এ, সোমা যোগ ই, আচ যোগ এ, এনেদৰে আমি সৰু সৰু অংশ কিছুমান পাম। ইয়াতকৈ সৰু অংশত শব্দসমূহক আমি বিভক্ত কৰিব নোৱাৰিম। যদি বিভক্ত কৰাৰ চেষ্টা কৰোঁ, ধৰা হওক এই কৰোনা শব্দটোকে আমি পাম তেতিয়া ক যোগ অ, ৰ যোগ অ, ন যোগ আ। এই এনেধৰণে বিভক্ত কৰিলে আমি কিছুমান ধ্বনিহে পাম যিবোৰৰ কোনো অৰ্থ নাথাকিব বা ব্যাকৰণগত বিশেষত্ব নাথাকিব। গতিকে এই শব্দটোক আৰু বিভক্ত কৰিব পৰা নাযাব। এতিয়া আমি যদি খণ্ডিতকৰণ প্ৰক্ৰিয়াটো চাওঁ এই বাক্যটোৰ, তেতিয়া আমাৰ দুটা দিশ দৃষ্টিগোচৰ হ'ব। প্ৰথম কথাটো হৈছে কিছুমান উপাদান আমি পাইছোঁ যিবোৰ শুনাৰ লগে লগে এটা অৰ্থবোধ আমাৰ মনৰ মাজলৈ আহি গৈছে, যেনে মানুহ, কৰোনা, ভাইৰাছ, ভয় আদি শব্দসমূহ। বাক্যত অকলে ব্যৱহাৰ হ'ব পৰা বা এনেদৰে এটা স্পষ্ট অৰ্থবোধ কোৱাৰ লগে লগে মনৰ মাজলৈ আহি যোৱা অংশসমূহক বা ৰূপসমূহক কোৱা হয় মুক্ত ৰূপ, ইংৰাজীত যাক কোৱা হয় ফ্ৰী ফৰ্ম। আনহাতে আমি অন্য কিছুমান অংশ পাইছোঁ যিবোৰ অংশ কোৱাৰ লগে লগে বহু সময়ত স্পষ্ট অৰ্থবোধ এটা মনলৈ নাহে। মুক্ত ৰূপৰ লগত লগ লগাৰ লগে লগে এই উপাদানসমূহৰ মাজত উজ্জ্ব হৈ থকা অৰ্থটো প্ৰকাশ হ'বলৈ ধৰে। এনেকুৱা অংশসমূহক আমি কম বদ্ধ ৰূপ, ইংৰাজীত যাক কোৱা হয় বাউণ্ড ফৰ্ম। উদাহৰণস্বৰূপে বুৰ, অৰ, অত, এ, ই আদি বদ্ধ ৰূপৰ উদাহৰণ। আকৃতি এটাত বা আকৃতিৰ ধাৰণাত এই মুক্ত ৰূপ আৰু বদ্ধ ৰূপ দুইটাই সমানে সোমাই থাকে। এতিয়া আমি আকৃতিৰ বিশেষত্বকেইটা যদি আকৌ এবাৰ মনত পেলাওঁ, তেতিয়া মূল বিশেষত্বসমূহ আমি এনেধৰণে উল্লেখ কৰিব পাৰোঁ। আকৃতিবোৰ হৈছে ৰূপতাত্ত্বিক আলোচনাৰ খণ্ডিতকৰণ প্ৰক্ৰিয়াত পৃথক কৰি দেখুৱাব পৰা অংশ। শব্দসমূহ ইয়াৰ আক্ষৰিক ৰূপ বা বানান অনুসৰি বা উচ্চাৰণ অনুসৰি যেতিয়া আমি সৰু সৰু অংশত বিভক্ত কৰিব পাৰোঁ, তেতিয়া সেই অংশসমূহক আমি কম আকৃতি। আকৃতি এটা মূৰ্ত বিষয়। মূৰ্ত মানে যাক দেখুৱাব পাৰি। গতিকে যিহেতু খণ্ডিতকৰণ প্ৰক্ৰিয়াৰ ভাগ কৰি দেখুৱাব পৰা অংশসমূহৰ নামহে আকৃতি, গতিকে স্বাভাৱিকতে আকৃতি এটা মূৰ্ত বিষয়। ব্যাকৰণগত তাৎপৰ্য আকৃতি নিৰ্ণয়ৰ মূল বিচাৰ্য বিষয় নহয়। আমি আকৃতিৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা অন্য এটা ধাৰণা যেতিয়া প্ৰাকৃতিৰ বিষয়ে আলোচনা কৰিম, তেতিয়া আমি দেখিম যে ব্যাকৰণগত তাৎপৰ্যহে প্ৰাকৃতিৰ মূল বিশেষত্ব। আনহাতে আকৃতি ব্যাকৰণগত তাৎপৰ্য ইমান গুৰুত্বপূৰ্ণ হৈ নুঠে। অৰ্থাৎ আকৃতিৰ কথা কোৱাৰ লগে লগে আমি এই উপাদানসমূহৰ
আক্ষৰিক ৰূপ বা ধ্বনিতাত্ত্বিক ৰূপটোৰ কথাহে আমি মূলতঃ বিবেচনা কৰোঁ। ই বহন কৰা অৰ্থ বা ই বহন কৰা ব্যাকৰণগত তাৎপৰ্য এই কথাটো আমি বিশেষ বিবেচনালৈ নানো। আকৃতিয়ে সম্পূৰ্ণ শব্দ, আমি যাক ক'ব পাৰোঁ মুক্ত ৰূপ, আৰু বদ্ধ ৰূপ, অসমীয়া ভাষাৰ প্ৰসংগৰে সৰ্গ, প্ৰত্যয়, বিভক্তি ইত্যাদিবোৰ বদ্ধ ৰূপ। গতিকে মুক্ত ৰূপ বা সম্পূৰ্ণ শব্দবোৰ যিকোনো নামপদ ক্ৰিয়াৰ মূল মুক্ত ৰূপৰ উদাহৰণ। স্বাভাৱিকতে এইবোৰ একোটা আকৃতি আৰু বদ্ধ ৰূপসমূহ সকলো সৰ্গ, প্ৰত্যয়, বিভক্তি এই মুক্ত ৰূপ আৰু বদ্ধ ৰূপ দুইটাকে আকৃতিৰ ধাৰণাই সামৰি লয়। গতিকে আকৃতিৰ প্ৰধান বিশেষত্বসমূহ ইমানে। ধন্যবাদ।